হেল্ল' নমস্কাৰ জনাই সকলোকে পুনৰবাৰ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া হৈছে ৰাতিপুৱাৰ 12টামান বাজিবৰ হৈছে আগবেলা আৰু মৰম শুলে আৰু খাই বৈ ধুই পখালিও আজৰি হ'লোঁ। মই কেইটামান কাম আছেগৈ বাৰু কৰিব লাগিব, ভাবিলোঁ তাৰ আগতে ভিডিঅ'টো আৰম্ভ কৰি লওঁ। আচলতে ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবি কৰাই হোৱা নাই, সেইবাবে ভাবিলোঁ মৰম শুওঁতেই আৰু কামখিনি অকণমান কামৰ পৰা আজৰি পাওঁতেই ভিডিঅ'টো আৰম্ভ কৰি লওঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ মূল কাৰণ এটাই, আজি আমাৰ গাঁৱতে আছে, গাঁৱতে যিহেতু আমি মটক সম্প্ৰদায়ৰ আৰু মটকৰ শ্ৰেষ্ঠতম ৰজা সৰ্বানন্দ সিংহদেৱৰ আজি দিৱস আছে আৰু সেই দিৱসৰ লগত সংগতি ৰাখি আজি আমাৰ গাঁৱতে বানমুখ উদয়ন যুৱ সমাজ ক্লাবঘৰত আজি মানে এটা অনুষ্ঠান ৰাখিছে আমাৰ সদৌ অসম মটক যুৱ ছাত্ৰ সন্থাই আৰু সেই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিছে আজি বেহাৰবাৰী খ্যাত কে আৰু মোহন। তেওঁলোকৰ অনুষ্ঠান উপভোগ কৰিবলৈ পাব মোৰ চেনেলত আজি, আৰু মইতো যামেই, ইমান ওচৰলৈ আহিছে, ইমান দুজন ভাল অভিনেতা আৰু সেই অনুষ্ঠানলৈ মই যোৱাৰ লগতে ভাবিছোঁ আপোনালোককো লৈ যাম আৰু আপোনালোকেও মোৰ চেনেলৰ যোগেদি উপভোগ কৰিবলৈ পাব। সেইবাবে দিনতে ভিডিঅ'টো আৰম্ভ কৰি থৈছোঁ, যিহেতু ৰাতি যোৱা হ'ব প্ৰগ্ৰেমলৈ। ভিডিঅ' কৰিম, আপোনালোকলৈ আগবঢ়াম, আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু হয়তো কে মোহনক ভাল নোপোৱা মানুহ খুব কমেইহে ওলাব, গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু এইখিনিতে মটক সম্প্ৰদায়ৰ বিষয়ে অকণমান যি জানো আপোনালোকক ক'বলৈ বিচাৰিছোঁ। আচলতে মটক ৰজা সৰ্বানন্দ সিংহ আমাৰ থলুৱা ৰজাসকলৰ একদম শেষৰজন ৰজা। মটক শব্দৰ অৰ্থ হিচাপে ক'বলৈ গ'লে আমাৰ যি টাই ভাষাৰ আহোম বুৰঞ্জী আছে, তাৰ মানে মানে জ্ঞানী আৰু টক মানে সাহসী বা বলৱান, গতিকে মটক সম্প্ৰদায়টো সদায় সাহসী আৰু বলৱান ৰূপেই আজিলৈকে বুৰঞ্জীৰ পটত লিপিবদ্ধ হৈ আহিছে। আৰু এতিয়া বাজিছে সন্ধিয়াৰ 9:30 আৰু মৰমক শুৱাই মেলি মাৰ লগত ৰাখি মই যাবলৈ ওলাইছোঁ। যিহেতু ঘৰৰ ওচৰৰ সকলো গ'লেই, দেউতাই মোক থ'বলৈ যাবলৈ ওলাইছে, ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ। পাই গৈছোঁহি গন্তব্যস্থান আৰু ইয়াতে আজি হৈছে মটকৰ ৰজা সৰ্বানন্দ সিংহৰ তিথিৰ উপলক্ষে এটা অনুষ্ঠান আৰু এই অনুষ্ঠানলৈকে আহিব অসমীয়া ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ দুজন বিশিষ্ট অভিনেতা কে আৰু মোহন। তেনেহ'লে ব'লক আমাৰ লগত আপোনালোকেও উপভোগ কৰক। অভিবাদন। আপোনালোক জ্ঞাত যে অসম বুৰঞ্জী এক যুগান্তকাৰী অধ্যায়, মোৱামৰীয়া গণ বিপ্লৱৰ ফলশ্ৰুতি অসীম ত্যাগ, দুৰন্ত সাহস আৰু অপাৰ সাংগঠনিক দক্ষতাৰে উজনি অসমৰ গণ বিপ্লৱৰ ক্ষেত্ৰত ধ্বজাবাহী পুৰুষ স্বৰ্গদেউ সৰ্বানন্দ সিংহই সম্বৰ্ধনা জনাম শ্ৰীযুত সঞ্জয় হাজৰিকা, সভাপতি সদৌ অসম মটক ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি। ইয়াৰ পাছতে আমি সম্বৰ্ধনা জনাম শ্ৰীযুত সুলভজ্যোতি শইকীয়া, সাধাৰণ সম্পাদক সদৌ অসম মটক ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি। ইয়াৰ পাছতে আমি সম্বৰ্ধনা জনাম নীৰেণ শইকীয়া, মটক স্বায়ত্তশাসিত পৰিষদৰ সদস্য। জিতু বৰুৱা, সভাপতি কেন্দ্ৰীয় সমিতি জাতীয় সংগ্ৰামী সেনা অসম, তেখেতক সম্বৰ্ধনা জনাব আনন্দ চাংমাই। ইয়াৰ পাছতে আমি সম্বৰ্ধনা জনাম শ্ৰীযুত অনুপ পাটকাই, সেউজ চিন্তক, যিজন ব্যক্তিয়ে সোণাৰুৱে হালধীয়া কৰিবলৈ, সেউজী ধৰণী সজাবলৈ অহৰহ চেষ্টা কৰি আছে। আমি তেখেতক এয়া পাহতে আমাৰ এই অনুষ্ঠানৰ তৰফৰ পৰা সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সমগ্ৰ অসমৰ চুকে কোণে কিন্তু প্ৰতিটো জাতি জনগোষ্ঠী, প্ৰতিজন ব্যক্তিয়ে কিন্তু তেওঁক পূজা কৰিব লাগিছিল। কিন্তু মই বিশেষকৈ শিৱসাগৰ কথাই যদি ক'বলৈ যাওঁ, এই অঞ্চলৰ বাহিৰে হয়তো আৰু খুব 2 বা 1খন ঠাই বাহিৰে ক'তো কিন্তু এই বীৰজনক আজি পূজা কৰা মই দেখা নাই। গতিকে মই প্ৰথম ইয়াত মঞ্চত যেতিয়া বহিবলৈ আহিছোঁ, মই তেতিয়া সভাপতি মহোদয়ৰ পৰা মই এটা অনুমতি বিচাৰিছিলোঁ যে অহা বছৰ এই মহান বীৰজনৰ দিৱসটি মোৰ বাসস্থান জয়সাগৰত মই অনুষ্ঠিত কৰিবৰ কাৰণে, লগতে সদৌ অসম মটক ছাত্ৰ সন্থাৰ লগত সম্পূৰ্ণ সহযোগিতা কৰি আৰু আমি জাতীয় সংগ্ৰামী সেনাৰ লগতে মঞ্চত বহি থকা প্ৰতিটো জাতীয় দল সংগঠন লগতে সাংবাদিক বন্ধুসকলক লগত লৈ
জয় সাগৰত পাতিম বুলি মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো। বাহিৰৰ পৰিৱেশটো দেখাই দিছো মানুহৰ সমাগমটো 10 বাজিবৰ হৈছে। সকলো উদ্যোক্তালৈ লগ পালো আৰু বোলে মোৰ ব্লগত উঠিবলৈ পাব লাগিব সেইকাৰণে এতিয়াই ভিডিঅ'টো কৰি দিছো পিছত নক নকওঁ কেকে মোহনক ভিতৰত তোমাক মই চাবলৈ সময় থাকিব না তাকে মই বনাম বুলি আহিছো বহুত দিনৰ মূৰত আজি বনাম বুলি ভাবিছো চাব ধুনীয়া ব্লগ বনাই খালি খুব হেঙা হেঙাকে হৈছে দেই নাই ঠিক আছে বাই বাই। দৰ্শকসকলক এটি বিনম্ৰ অনুৰোধ গাড়ীখন আহিবলৈ আপোনালোকে ৰাস্তাটো অকণমান মুকলি কৰি দিয়ক। বিভাগীয় সমাধান আৰু বিবৃতিকাক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো আৰু আমাৰ উদ্যোক্তাসকলে মঞ্চলৈ আগবঢ়াই লৈ আনক। বহুত মানুহ হৈছে কিন্তু দেই বাপৰে বোলে বহুত বহুত ধন্যবাদ। কোনোবা এটা মাজত জপিয়াই দিলে আকৌ দেই আকৌ জপিয়াব কেনে একে পাছৰসকলে দেখি আছেনে আমাক একে শেষত দেখি আছেনে আৰু এইপিনে ৱালৰ ওপৰত কেনেকুৱা দেখি আছা না দুইখন হাত জোকাই দি দিবা সৰি ৰবা নহ'লে বহুত মানুহ হৈছে দেই সমিতি আমাক ফোন কৰি কৈছিল দাদাহঁতে বহুত মানুহ হৈছে বোলে সঁচাকৈ বহুত মানুহ হৈছে। পোনপ্ৰথমে ইয়াতে উপস্থিত সমূহ ৰাইজক আমি বেহাৰবাৰী আউটপোষ্টৰ তৰফৰ পৰা সেৱা জনাইছোঁ। লগতে উদ্যোক্তা মণ্ডলীৰ সভাপতি মহোদয়কে প্ৰমুখ কৰি সমূহ বিষয়ববীয়া কৰ্মকৰ্তাক আমাৰ শ্ৰদ্ধা জনাইছোঁ আৰু মতক বীৰ স্বৰ্গদেউ সৰ্বানন্দ সিংহদেৱক এই মঞ্চৰ পৰা আমি পঢ়িছোঁ আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেখেতৰ বীৰত্বৰ কথা আমি কিছু হ'লেও সকলোৱে জানো। আমি এটাই বিচাৰোঁ সেই সময়ৰ সেই বীৰসকলৰ দৰে আমাৰ অসমীয়া সকলো পাহোৱাল হৈ থাকক দুবাহুত জোৰ থাকক আমাৰ অসমখন এক হৈ থাকক সকলো মিলা প্ৰীতিয়ে থাকক তাকেই কামনা কৰোঁ। সকলো ভালে থাকক সুস্থ থাকক। জয় আই অসম বোলা হৰি। এইখিনিতে আমি আমাৰ মাজত উপস্থিত হোৱা বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা কেকেদা আৰু দুৰ্জ্যোতি মোহন দাস আমাৰ এই সদস্য মতক ছাত্ৰ সন্থা শিৱসাগৰ জিলা যি আজি এটি অধিৱেশন আয়োজন কৰা হৈছিল আমাৰ তৰফৰ পৰা অকণমান মৰম যাচিব বিচাৰিছোঁ। প্ৰথমে আমাৰ সিদ্ধাৰ্থ শৰ্মা দাস মৰম যাচিব উদযাপন সমিতিৰ সভাপতি বিশ্ব চাংমাই। ইয়াৰ পাছতে দীপজ্যোতি মোহনক সম্বৰ্ধনা জনাব আমাৰ সম্পাদক বিপুল গগৈ।
আৰু এখন চেলেক্ট হ'ব আজি জাপি পিন্ধিয়ে কওঁ নেকি সেলফি কাৰণে এক্সট্ৰা 1 ঘণ্টা ৰাখিছোঁ অকল ফটোৱে উঠিম সকলোৰে লগত নহয় আমি ভাবিছোঁ সময় নষ্ট নকৰোঁ চেলফি উঠিম তোমালোকৰ মোবাইলবিলাক দি পঠাব আমি লৈ মাৰি দি দিছোঁ দাদা এজনে সোমাওঁতে সমিতিৰ দাদা এজনে মোক দাঙি আনিব বিচাৰিছে মই আকৌ প্ৰথমে ধৰিবই পৰা নাই বোলো কিয় বা দাঙিব খুজিছে শকত নে কিন্তু চাব নেকি তাৰপিছত গম পাইছে না মৰম হে দাদা থেংক ইউ মই ভয় লাগে উঠিবলৈ সৰুতে উঠা বহুত বছৰ হ'ল যেন উঠা তেনেকৈ বোলে বসন্ত কালৰ কোলা কুলি মোৰ কথা খোলা খুলি আপোনালোকৰ এই মৰম চেনেহ সঁচাকৈ খুব ভাল লাগে আমি গৈ থাকোঁতে আমি কথা পাতি যাওঁ দৰ্শকৰ কথা আমি পাতি যাওঁ যিহেতু মুখবোৰ দেখি থাকোঁ মনত নৰয় বাটত যাওঁতে আমিও পাতি যাওঁ আমুকত ভাল লাগিল এনেকৈ যে ক'লে তেনেকৈ যে ক'লে কিন্তু আপোনালোকক দেখিও এটা কথা আমি ভাবোঁ কিন্তু যিসকল বেছিকৈ মহিলাসকলকে সেইখিনি সুবিধা দিয়া হয় যিহেতু আমি মহিলাসকলক সদায় প্ৰত্যেকে আমি শ্ৰদ্ধা কৰোঁ গতিকে চকীত সদায় মহিলাসকলে বহি থাকে আৰু ইমান মানুহৰ মাজতো আমি জানো যে মোৰ ঘৰতো মোৰ মাক দেখিছোঁ অনুষ্ঠান এটা চাবলৈ গ'লে সোনকালে কাম বন আদি কৰি আজৰি হয় এই চকীখনৰ কাৰণে যাতে সোনকালে গৈ শান্তিৰে অনুষ্ঠানটো উপভোগ কৰিব পাৰে কিন্তু দুখ লাগে এটা কথা বাহিৰত থকাখিনি এইটো বুজি নাপাব এতিয়া ইমান ভিৰ আপোনালোকে পিছলৈ চাওকচোন কিমান দূৰলৈকে মানুহ আছে এতিয়া সৰু ল'ৰা এটাই যদি মাজৰ পৰা কিবা কাৰণত ঘৰলৈ যাওঁ বুলি এনেকৈ পিছফাল হৈ যায় সেইজন সেই পিছফাল পোৱালে সেইজন ডাঙৰে হ'বগৈ চাগে আৰু মহিলাসকল বহি থাকে যদি তেওঁলোকৰ ডাঙৰ অসুবিধাটো হৈছে তেওঁলোকে কিবা কাৰণত যান্ত্ৰিক বিজুতি অকণমান উঠি যাওঁ বুলি ভাবিলেও তেওঁলোক উঠি যাব নোৱাৰে কিন্তু বহুত কষ্ট কৰি তেওঁলোকে মনোৰঞ্জনটো উপভোগ কৰে হয়নে বাৰু ৰাইজ সেইকাৰণে মই এটা বিধান দিওঁ যিহেতু মই ঘৰতো পাইছোঁ মাহঁতক আপোনালোকেও এনেকৈ অনুষ্ঠান চাবলৈ যদি আহে সোনকালে আহি যদি চকীও ৰাখিব লগা হয় বহি থাকিব লগা হয় উঠিব নোৱাৰে ঘৰতে পানীটো কমাই খাই আহিব আগতে ফাংচন চালে কয় কালি কেকে মোহনৰ অনুষ্ঠান চালোঁ একে হাঁহি হাঁহি পেট বিষাই গ'লগৈ এই মাজৰখিনিয়ে কি বুলি কয় কালি কেকে মোহনৰ অনুষ্ঠান চালে একে পেট ফুলি গ'লগৈ উঠি যাব নোৱাৰে যেন বিহু এটা গাওঁ বুলি ভাবিছোঁ চৰাই পোহনীয়া পোৱালি দেখা ধুনীয়াকৈ ছোৱালী জানানী দিবা ঠাই অন্তৰৰ মাজত জানানী দিবা ঠাই অন্তৰৰ মাজত ৰমজান মানে মাইক্ৰফোনটো হাতত তুলি ল'লে সি গায়ক নহয় গায়ক হ'বলৈ সাধনা কৰিব লাগিব ৰাইজৰ আশীৰ্বাদ পাব লাগিব ৰাইজে আকৌ এনেকৈ তথাস্তু বুলি আশীৰ্বাদ নিদিয়ে ৰাইজে হাত চাপৰিব যে আশীৰ্বাদ দিয়ে ইয়াত নাই দিয়ে চবেই বিচনী মাৰি আছে কাৰণে সেয়ে মই বজাব নেকি বজাই যদি ভালকৈ বজাই দিয়ক বহুত বহুত ধন্যবাদ মই এটা কথাই কৈ থওঁ দেই আপোনালোকৰ এই দুখন হাতেৰে কিন্তু দামী দামী মিঠাতেল কিনিছে এই দুখন হাতেৰে কিন্তু দামী দামী পেট্ৰল গাড়ী বাইকত ভৰাই কিন্তু চলাইছে ঘূৰিছে লৰালৰিখিনিও এই দুখন হাতেৰে দামী চিলিণ্ডাৰ দাঙিছে এই দুখন হাতেৰেনো আমাৰ কাৰণে হাত চাপৰি এটা বজাব নোৱাৰেনে ভালকৈ বোলে হৰি আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলে যাব পিছৰ খিনি গান জধা মূৰ্খ আমাৰ দাদাহঁতে আমাক ভয় দিব দেই আমাৰ মিউজিক দাদাসকলে খালি স্কেলটো বুজি নাপাওঁ অকণ দেখাই দিওঁ আজি 2 বছৰতে
হুঁচৰি ভটিয়াই কঁকাল ভাঙি ভাঙি নাচিব পৰা নাই কঁকাল মোৰ ঠৰঙা আপোনালোকৰ ওপৰত আপোনালোকেও ভৰসা কৰে আমাক আমি অকণমান হহুৱাব পাৰিলে আপোনালোকেও ভাল লাগে কাৰণ 2টা বছৰ কৰোণাই আমাক কি ত্ৰাসৰ সৃষ্টি কৰিছে আমি প্ৰত্যেকেই জানো জীৱন কি আমি বুজি পাইছোঁ যোৱাসকল গুচি গ'ল তেওঁলোকৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আমি যিসকল আজি সমাজ পাতি আছোঁ আজি 2 বছৰৰ মূৰত এনেকৈ গাত গা লগাই আমি মানুহ বহিছোঁ ইজন সিজনৰ লগত ইমান ওচৰ চাপিছোঁ প্ৰভুৱে সকলোকে ভালে ৰাখক তাকে কামনা কৰিম আৰু মহামাৰীৰ সময়ত বিশেষভাৱে আমাক সুৰক্ষা প্ৰদান কৰা ডাক্তৰ নাৰ্ছ সাংবাদিক আমাৰ ডিপাৰ্টমেণ্টৰ মানুহ পুলিচ সকলোকে আমি বেহাৰবাৰী আউটপোষ্টৰ তৰফৰ পৰা শ্ৰদ্ধা জনাইছোঁ তেখেতসকলৰ সেইখিনি ডিউটিৰ কাৰণে নিজৰ জীৱন তুচ্ছ কৰি ডিউটি কৰাৰ কাৰণে হয়তো আজি আমি এনেকৈ ৰং ৰহস্য কৰিব পাৰিছোঁ আৰু সেইকাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ যে আপোনালোকে সেই সকলো দুখ সুখ পাহৰি প্ৰত্যেকে ওলাই আহি ইমান সুন্দৰকৈ সহযোগিতা আগবঢ়াইছে বহুত বহুত ধন্যবাদ এতিয়া এটা সময় চাওক আমাৰ ককাহঁত যিসকল জ্যেষ্ঠজন আছে তেওঁলোকে গম পাব কিছুমান কথা আমি আগতে বহুত শ্ব'ত কৈছোঁ ইয়াত আমি প্ৰথম আহিছোঁ সেইবোৰ মিলাই মিলাই কৈ আছোঁ কোনোবাই যদি ইউটিউবত চাইছে গম পাইছেই চাগে পাইছেনে চাইছেনে যিসকলে চাইছে আমাৰ ঘৰলৈ গৈ শুই দিয়ক গৈছোঁ থেংক ইউ ডেকা ল'ৰালীখিনিক এটা কথা কৈ থওঁ এই শিল্পীৰ প্ৰতি মোৰ প্ৰতি এইটো মৰম সদায় থাকক আপোনালোকৰ তোমালোকৰ থেংক ইউ মৰাৰ পিছত মোক ফুল দি লাভ নাই এতিয়াই কৈ থলোঁ মৰাৰ পিছত মোক ফুল দি লাভ নাই যদি জীয়াই থাকোঁতে হাত এটা নিদিয়া আপোনাৰ চুলিবোৰ হৈ থাকিল ন বেয়া পাব নেকি ক'লে মোৰবোৰ হৈ গৈছে মোৰ বা মণি চিন্তাত আপোনাৰ কিহৰ চিন্তা মণিব কথাই সুধি আছে মানুহে পাগল কৰি দিছে মণিবই মানে য'লৈকে যাম মণিব এতিয়া এই ভিৰৰ মাজত যদি মণিব সোমাই থাকে ক'ৰ পৰা দেখিব কওকচোন আছে ন মণিব কোনে কোনে ভাল পায় হাত কওকচোন এই ডেকা ল'ৰাবিলাকে নালাগে মই আছোঁ নহয় সেইটো আই ভেলুটো নহয় হয়নে নহয় আই ভেলুটো নহয় এনেই মই যেনেকৈ ভাল পাওঁ মণিবক তেনেকৈ ভাল পায় বোলে একো নাই মণিবক কোনে কোনে ভাল পায় হাত My God, এইবাৰ বাইগুণ ডিষ্ট্ৰিক্ট চাই বাইগুণ ডিষ্ট্ৰিক্ট কোনে কোনে ভাল পায় ভৰি যাবা ইয়াৰ মানে বাইগুণক ভাল পোৱা মানুহেই নাই অকল চাউণ্ডৰ এটা ভৰিখনে দাং খাই আছে মোহনক কোনে কোনে ভাল পায় হাত দাঙক চা তই ভাল পাওঁ বেলেগ ফিল চা বাৰু ঠিক আছে মোক চাম চবকে চাইছে বেহাৰবাৰী মই নিজে আহিছোঁ মোক নেচাম নেকি চাওঁনে ঠিক আছে হাত দাঙক আপোনালোকে মোক কোনে কোনে বেয়া পায় আপোনাক গোটেই মুখাই বেয়া পাইছে বেয়া পায় মোক বেয়া পায় ন নাপায় নুশুনাকে দাঙি দিলে যেতিয়া গম পাইছে চাটকে মই একদম সঁচাকৈ কৈছোঁ ইমানখিনি মৰম যে মণি নাই বুলিহে কিবা এটা দিছোঁ আপোনালোকে আমাৰ অনুষ্ঠানবিলাক আজি মানে ডাইৰেক্ট চাইছে ইউটিউব এতিয়া ক'লে ইউটিউবত হ'লেও আপোনালোকে চাইছে হয়নে নহয় কিন্তু আপোনালোকে যেতিয়াৰ পৰা অনুষ্ঠানবিলাক চাইছে আপোনালোকে দেখিছে যে মঞ্চৰে আমি 7-8 বছৰ কেকেইটাই মই একেলগে কৰি আছোঁ অনুষ্ঠান হয়নে কিন্তু আপোনালোকৰনো এনেকৈ মন নাজানে কেতিয়াবা কেকেইটাৰ লগত মণিব আহক যায়নে আপোনালোকৰ মন যায়নে চাবলৈ কেকেইটাৰ লগত মণিব যায় মোক মানে মন নাযায় যাই নোখোজ আমাৰ 3টা আহিলে ভাল লাগিব হয়নে মানে কথাটো হ'ল এতিয়া মণিব কেকে চাই কিয় লগত লৈ ফুৰে মোৰ নিচিনা যে অজলা কজলা ল'ৰা এটা লৈ ফুৰে মানে 2017 নহয় হেৰুৱাটোৱে নহয় আৰু কথা আছে 2017 নে 18 মণিবক লৈ মোক মোহনক বেঙেনা দি পেলাই প্ৰগ্ৰাম কৰিছিল নহয় এখন প্ৰগ্ৰামেই কৰিলে তাৰপিছত মানে নোলোৱা হ'ল লগত যিখন মঞ্চ নগাঁৱত লৈ গ'ল মণিবটো জানে আৰু আধাতে শেষ হৈ গ'ল ধুনীয়াকৈ মুগাৰ মেখেলা ৰিহা চাদৰ আতি বান্ধি দিলে খোপাত কপৌ ফুল ইমানজনী হৈ গ'ল সমিতিয়ে মাতিছে 2টা মঞ্চলৈ গৈ আছে মই তেনেকৈ যাওঁ মণিবৰ কথাতে কৈছোঁ এই মঞ্চত উঠাৰ আগতে কেকেটাৰ মানে সম্বন্ধীয় ভাইটি 2টা মানে চিঞৰিলে বা কেকেটা ছোৱালী ডাঙৰে নিজৰ ঘৈণীয়েকক ছোৱালী বুলি ক'লে কোনে ভাবিব কওকচোন
সেই যে লাজ পালে সেইকাৰণে মণিবৰ কথাহে কয় লগত লৈ নাহে কিন্তু মণিৰ নিচিনা ইমান মৰম লগা আকৌ বহুত মই এতিয়া এইবিলাক কথা ক'ব নাপায় বাৰু মই ক'ম এইবিলাক সুবিধা মানে মোক লৈ বহুতে জ্বলে আকৌ দেই বিয়া হোৱা মানুহবিলাক ইমান হেৰি নকয় আমাৰ যোৰাটো এইটো পাব আৰু জেগা পৰা মানে এইটো চেংচন হোৱা যোৰা মণি কম মৰম লগা নেকি মানুহজনী তাই একেবাৰে জন্মৰ পৰা চাপৰ নহয় 3-3.5 বছৰ মানত নেকি তাক খেলি থাকোঁতে ওপৰৰ পৰা নাৰিকল পৰিছিল কিবা এটা হ'ল চাগে আৰু নেবাহিলে যা হওক তথাপিওতো তাই যিমানে নহওক আগলৈ নাই পাছলৈ নাই মোৰ এজনীয়ে ধৰিম তাইকতো মৰম কৰিবই লাগিব মই এতিয়া আপোনালোকে বিশ্বাস কৰক আপোনালোক সাংসাৰিক যিসকল মানুহ তেওঁলোকক কৈছোঁ তেওঁলোকে আজি কিমান সংসাৰ চম্ভালিব বিহু বুলি পূজা বুলি কেতিয়াবা গিৰিয়েক ঘৈণীয়েক হালে চিনেমা এখন নাটক এখন চাবলৈ নাযায় জানো মই জানো ইয়াতে থকা কিন্তু 100% কিন্তু গিৰিয়েক ঘৈণীয়েক যদি দুজন যায় দুটা টিকট কাটি চাব কিন্তু মোৰ সেইবিলাক যেনিবা নাই আমি এটাই টিকট কাটো যদি অকণমান সোমোৱা প্ৰৱেশদ্বাৰটো আন্ধা মুন্ধা হ'ল তাক এনেকৈ তেওঁক একোলা লৈ ল'লোঁ আৰু সৰু ল'ৰা ছোৱালীয়ে নে ঘৈণীয়ে নে কোনে চাই আছে এখন চকীত বহি তাইক বহুৱাই ল'লোঁ আৰু গোটেই সংসাৰ ৰহু ৰমোলা বোলে হৰি আৰু এইখিনিতে এই অনুষ্ঠানৰ মাজত মই এটা বিশেষ কথা কৈ যাওঁ যি মই মানে সপোনত দেখা কথা এটা সেইদিনা সপোনত দেখিছোঁ কোৱাটো মোৰ দায়িত্ব দৰ্শকক সঁচা মিছা মই নাজানো দেই আপোনালোকে মানে নেমানে মই নাজানো মই দেখাটো ক'ম সপোনত দেখিছোঁ যে অনুষ্ঠান ভাল পোৱাৰ পাছত ইমান হাঁহি ধেমালি কৰাৰ পাছতো যিসকল দৰ্শকে হাত চাপৰি নবজায় সপোনত দেখুৱাইছে যিসকল দৰ্শকে হাত চাপৰি নবজায় সেইসকল দৰ্শকে হেনো অহা জনমত এনেকৈ হাত চাপৰি বজাব লাগিব গতিকে বজালে এবাৰ জোৰকে থেংক ইউ বুলি ক্ষমা কৰি দিব গাভৰু ছোৱালীহঁতে নিজৰ ককাইদেউ ভাইটি বন্ধু বুলি ক্ষমা কৰি দিব যিসকল নতুন বোৱাৰী আছে তেওঁলোকেও নিজৰ গিৰিয়েক বুলি মুঠতে ক্ষমা কৰি দিব সকলো ভালে থাকক এনেকৈ মিলি থাকক তাকে কামনা কৰিলোঁ শেষৰ বাৰৰ বাবে বোলে হৰে সৰু ল'ৰা ছোৱালীখিনিক এটা অনুৰোধ কৰোঁ দেই বহুতে আমাৰ কাৰণে এটা ভাল কথা যে আমাৰ ল'ৰা ছোৱালীয়ে আজিকালি কাৰ্টুন নাচায় বেহাৰবাৰী আউটপোষ্ট চায় বহুত সৰু ল'ৰা ছোৱালী আকৌ মোহনৰ নিচিনা এনেকৈ ভাজ দি কথা কয় গতিকে মোহনে ঘৰতে ভাবি আহিছে সৰু ল'ৰা ছোৱালীখিনিক কিবা এটা ক'ব যিহেতু তাক ইমান মৰম কৰে ভাল পায় ইয়াত মোৰ বয়সৰ কোন আছে হাত ডাঙা মোৰ বয়সৰ কোন আছে হাত ডাঙা এই বৰমাই হাতটো নামি দিয়ক আপুনি মোৰ বয়স নাই ছোৱালীজনীক ডাঙৰতে নিজৰ হাতখনে ডাঙৰ খাই গ'ল এতিয়া সৰু ল'ৰা ছোৱালীখিনিয়ে বোলে জিভা উলিয়ালে মাই দেচোন মাই খাবলৈ দেচোন এনেকৈ কথা পাতে হয়নে খুব বেয়া কথা কৈ শুনিছে নহয় এইটো মোক কিছুমান অভিভাৱকে গালিয়ে পাৰে যে মোৰ ল'ৰাটোৱে তোমাৰ নিচিনাকৈ কথা কয় তোমাৰ নিচিনাকৈ কয় মাই আছোন মাই দাচোন এতিয়া মই জানো এনেকৈ কথা কৈছোঁ জানো মইতো ধুনীয়াকৈ কৈছোঁ হয়নে নহয় গতিকে তোমালোকে জিভাখন উলিয়ালে কথা নক'বা মই জিভা উলিয়াওঁতে মোৰ জিভাটো ক'লা হৈ গৈছেগৈ গম পাইছানে আৰু তোমালোকে যদি জিভা উলিয়ালে আচোন খাচোন এনেকৈ কথা কোৱা মই বেহাৰবাৰীৰ পৰা যামগৈ চাগে আৰু দেই মোহনৰ দৌৰটো এবাৰ দেখুৱাই দে মোহনৰ দৌৰটো এবাৰ দেখাই দিওঁ প্ৰথম খোজটো দেখাওঁ এইটো মোৰ খোজ দীপজ্যোতি কেও এটা মোহনৰ খোজটো দেখাওঁ হয়নে এতিয়া দীপজ্যোতি কেওঁতৰ দৌৰটো দেখাওঁ এতিয়া মোহনৰ দৌৰটো দেখাওঁ হয়নে এতিয়া ই বাৰু মোহন তাৰ কেৰেক্টাৰটো অকণমান তেনেই কোৱা গতিকে তাক খোজ কাটৰ কোৱাবিলাক বেলেগ এতিয়া মইতো পুলিচ এটা কওঁ নৰ্মেল মোৰতো একো তেনেকুৱা দেখুৱাবলগীয়াও নাই খোজ নৰ্মেলে খোজ কাঢ়োঁ এটা খোজ দেখিছে চাগে ন এইটো খোজ বোলে তুলসী তলে মৃগ পহু চৰে বোলে ঘৈণী নথকা ঘৰত দিনতে চলে শুনি সৰ্বজন মুহুৰ বচন
বোলে দুটা মানুহ এটা হাফ জেগাতে খতম কিন্তু এইবোৰ এক্টিং কৰাই ভাল ৰিয়েল লাইফত এইবোৰৰ পৰা আঁতৰি থাকোঁ আৰু চবতকৈ ডাঙৰ কথাটো হৈছে কিমান বা বাতৰি ওলাই আছে নিচাসক্ত অসম বহুত ডেকা ল'ৰা আৰু প্ৰত্যেক ডেকা ল'ৰাই আমাৰ ঘৰখনৰ কাৰণে ককাইজন ভাইজন কিন্তু হিৰো ঘৰখনৰ কাৰণে যদি মই ভাবোঁ এই নিচাৰ পৰা আঁতৰি মনটো ক'ৰবাত লগাব লাগে উন্নয়নমূলক কামত সাংস্কৃতিক হওক কিবা হওক পঢ়া শুনা যাতে এই বেয়াবিলাকৰ পৰা আঁতৰি থাকিব পাৰে স্বাস্থ্যৰ প্ৰতি যত্ন লৈ যদি ঘৰৰ ডেকাটো যদি সুস্থ থাকে শক্তিশালী থাকে ঘৰখনো বহুত শক্তিশালী হ'ব সমাজ শক্তিশালী হ'ব আমাৰ অসমখন শক্তিশালী হ'ব গতিকে যিমান পাৰি আমাৰ ডেকা সমাজ ইয়াৰ পৰা আঁতৰি থাকিব লাগে বোলে হৰি থেংক ইউ আৰু ইমানতে কে মোহনৰ অনুষ্ঠান শেষ হৈছে প্ৰায় 2 ঘণ্টামান সময়ে তেওঁলোকে মঞ্চত থাকিলে আৰু তেওঁলোকৰ অভিনয়ৰ দ্বাৰা সকলো ৰাইজকে আমোদ দিলে আৰু তেওঁলোকৰ অভিনয় চাই সঁচাকৈয়ে ভাল লাগিল আৰু মই ভাবিছোঁ আজি এই ভিডিঅ'টোৰ পৰা মই বিদায় মাগোঁ আৰু শেষত কিনো ক'ম চাইটো চাগে ভিডিঅ'টো চাই আপোনালোকে এনেও ভাল পাবই গতিকে লগতে ভিডিঅ'টো লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আজিলৈ আহিছোঁ শুভৰাত্ৰি